দৈবকের গর্ভজাত হস্তমুক্তয় সংহার করিব তোকে এটি পরপদে Who was Yamuna? Barhias. Que profundo pool. que bukhara hoy pare যমুনার খেতু বলে কি আছে মই তো এটা দেখা নাই নহয় মই তো কিছু মই রীতি দেখা পাইছো মনোরম উদ্যান বৃন্দাবন এই মনোরম উদ্যান খঞ্জন ভয়াবহ অরণ্যই পরিণত হয়েছে মাঝে 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 ক্ষুধার্ত ভাব করে প্রচন্ড বেগে মথুরার কিন্তু কোথা এই ক্ষুধার্ত ভাব করে একু বাধা নবানি প্রবল বেগে লড়িয়েছে বিহাল বিহাল চন্দ্র চপিয়াই পার হয়েছি মুখ করে দিয়েছে Oh,
নহয় পৃথকভাৱে অৱচেতন মনৰ ভয়াৱহ সপোন বাতৰি মহারাজ সকল ভদ্রকে বই গাইছে বাকি আছে মাত্র নন্দন ধরা এই কৃষ্ণ ইমান চেষ্টা করিও এটা সামান্য ঘুমোবার করতে সহজ করিব পারা নাই মহারাজ রাখো এবার চেষ্টা করি চাও এই কালো কেতু জিয়াই ঢোকালইতে আপনি খাই বিষয়ে নিশ্চিন্ত রাখো অপদার্থ রাখাল বালক কৃষ্ণ সিও আজি আহে মথুরাধিপতির ঘরে প্রতিদ্বন্দ্বিতা করিব ইমান দুঃখ বলি বলই পাইছো এই খুঁজে পাইছো কৃষ্ণ হল প্রতিজ্ঞ দে নন্দর পুত্র নয় এই সেই দৈবকী গর্ভজাত বাস্তব সন্তান মহারাজ বকু দেবে মায়ারে বলে যকুদার তোমায় যুগমায়াকে নিজ সন্তানের বিনিময়ত খবর করে দিছে তুমি এই কথা তোর মুখে শুনিলা কারণে সকল প্রজার মুখে মুখে আছে এক কথা যে প্রজায় অপপ্রচার করি ফুরিছে যে প্রজায় ঘরে ঘরে মন্ত্রণা দিছে এই প্রজার মুখত অগ্নি সংযোগ নকরি মধুর বার্তা তুমি কহিয়া দিছা কোন ঘর নয় মহারাজ দৈবকী বকুলের এতিয়াও আপনার সেই বন্দী আর কাউকে করিলে বিপদ তুমি জানো শুনা নাই কংস গকুলত এহাৰ গোপবালকৰ প্ৰভাৱ দিনক দিনে বাঢ়িব লাগিছে শুনিবলৈ পাইছো সিহঁত হেনো বোলে প্ৰকৃততে নন্দন যশোদাৰ সন্তান নহয় দেৱৰ্ষি সিহঁতে হেনো বসুদেৱ আৰু দৈৱকীৰ সপ্তম আৰু অষ্টম সন্তান ৰাম কৃষ্ণ মই যদি কওঁ এই কথা মানুহৰ অপপ্ৰচাৰ এই কথা ভিত্তিহীন অবিশ্বাস্য অবিশ্বাস্য হলেও সন্দেহ ভঞ্জন কৰা তোমাৰ কি আপত্তি কংস এই তুমি হাতেৰে নিৰীহ শিশুক তুমি হত্যা কৰিলা ঘৰে ঘৰে অগ্নি জ্বলাই মথুৰা পুৰি তুমি শ্মশানত পৰিণত কৰিলা
সেই দুৰ্বল বালকক বধ কৰিবলৈ কিমান যে কৌশল মই কৰিলো ৰচনা, কিন্তু মোৰ সকলো চেষ্টা বিফল হ'ল দেৱৰ্ষি। কৰবাত ভুল হৈ গ'ল কংস, কৰবাত ভুল হৈ গ'ল। সন্ধিবা বুদ্ধিৰেহে কাটিব পাৰি। নতুন কৌশল পোৱা নাই কিয়? নতুন কৌশলে দেৱৰ মথুৰা ধনুযজ্ঞ কৰি আহিছন, তাৰলৈকে ৰাম কৃষ্ণক তুমি কৰা নিমন্ত্ৰণ আৰু যজ্ঞলৈ বুলি নিমন্ত্ৰণ কৰিলে ৰাম কৃষ্ণয়ো আহিবলৈ ইচ্ছা প্ৰকাশ কৰিব আৰু নন্দৰ যাইও আপত্তি কৰাৰ একো ফল নাথাকিব। উত্তম দেৱৰ্ষি, উত্তম। অতি শীঘ্ৰে মথুৰাত ধনুযজ্ঞ আয়োজন কৰিব। তেন্তে নিজ কৰ্তব্যত তুমি হোৱা প্ৰকট বাৰু এখন এবে মই মাগিছি বিদায়। নাৰায়ণ নাৰায়ণ দৈবকীর গর্ভজাত অষ্টম সন্তান যদি ছড়া দিয়ে হাতার মুখে আপন ভাগিন বলে স্নেহ আলিঙ্গন না করে কদাপি পরিবর্তে দৈবকী আর বক্র দেবে ভাগে ভাগে পাবা উপহার। একটি একটি সিন্ধকের উত্থান পুত্র বসুদেব কারাগার নয়। বসুদেৱক মাতি অনাৰ কোনো আৱশ্যক নাছিল কংস। ই এটা জ্বলন্ত সত্য। বিষ বাষ্প লাহে লাহে উৎকিৰণে হৈছে কংস। এই মথুৰাৰ মুকলি আকাশে ছাতি পেলাবলৈ আৰু বেছি সময় নাই কংস। তুমি রাজদ্রোহী, তোমার অপরাধ অতি গুরুতর। সেই অপৰাধৰ ৰায় তুমি বহুদিনৰ আগতেই দি থৈছা কংস। সেই শাস্তি এতিয়াও ৰহিত হোৱা নাই। বসুদেৱ, তোমাক মই দুটা প্ৰশ্ন কৰিম আৰু তাৰ মই সঠিক উত্তৰ বিচাৰিছো। কোৱা কংস, তুমি কি জানিব বিচাৰিছা? সতী সন্তান তুমি মোৰ হাতত তুলি দিয়াৰ পিছত মই যিদিনা দৈবকীৰ তৰফৰ পৰা কন্যা সন্তান আনিছিলো, সেই সন্তান তোমালোকৰ সপ্তম সন্তান হয় নে নহয়? আৰু সেই সন্তান সেই সন্তান প্ৰকৃততে কন্যা সন্তান আছিল নে পুত্ৰ সন্তান আছিল? বসুদেৱ, শুনা কংস, তোমাৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰত কওঁ, সেই সন্তান আমাৰ সপ্তম সন্তান নাছিল। এই কথা তুমি মোক জনোৱা নাছিলা কিয়? বৰ্ণনাৰ ভাৰ মোৰ ওপৰত নাছিল নহয়। তুমি
তুমি এই লেখি লেখি তুমি এই লেখি লেখি তাৰ পাছত এটাকৈ আমার তাই মোৰ সন্তানক হত্যা কৰিছিলা। সেই সন্তান কন্যা সন্তানী আছিল বসুদেৱ। দৈৱকীৰ বুকুৰ পৰা কাহিনীৰ সন্তান যে কন্যা সন্তান আছিল তাকতো তুমি নিজ চক্ষুৰে প্ৰত্যক্ষ কৰিছা ৰাজন। মই সেই কথা নাই বসুদেৱ। মই জানিব বিচাৰিছো সেই সন্তান তোমালোকৰ হয় নে নহয়। তাকে কওঁ শুনা কংস, সেই কন্যা সন্তান আমাৰ নাছিল। আমাৰ পুত্ৰ সন্তানটিৰ বিনিময়ত সেই কন্যা ৰক্ত লাভ কৰিছিলো। সুৰক্ষিত কাৰাগাৰৰ ভিতৰত তুমি সেই সন্তান কেনেকৈ লাভ কৰিলা বসুদেৱ? কোৱা বসুদেৱ, তই কাৰ সন্তান আছিল? তোমালোকৰ পুত্ৰ সন্তানক কাৰ ঘৰত লুকুৱাই থৈছা? বাহুবলী কংস মহাৰাজৰ সুদৃঢ় হাতৰ পৰা যোগমায়া যদি আকাশলৈ উৰা মাৰিব পাৰে, তোমাৰ সুৰক্ষিত কাৰাগাৰৰ ভিতৰৰ পৰা এটি সদ্যজাত শিশু বাহিৰলৈ ওলাই যোৱাটো একো অসাধাৰণ কথা নহয় ৰাজন। বিদ্ৰোহ নকৰিব কংস, তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই বাধ্য নহওঁ। সেই প্ৰশ্নৰ উত্তৰ ময়ে দিছো শুনা। দৈত্যবাণী শিৰত লৈ বসুদেৱে কাৰাগাৰৰ পৰা গোকুললৈ ৰাওনা হৈছিল নিজ পুত্ৰকে কোলাত লৈ। আৰু সেই পুত্ৰ সন্তানটিক যশোদাৰ কাষত শুৱাই থৈ যশোদাৰ বুকুৰ পৰা যোগমায়াকে লৈ এই মথুৰা নগৰীলৈ উভতি আহিছিল। কেৱল সিমানেই নহয় কংস, কেৱল সিমানেই নহয়, তোমাৰ অনুগ্ৰহে আমাৰ সপ্তম সন্তানো আজি নন্দৰ ঘৰতেই আছে। ৰাখাল বালক হৈ ৰাম কালু গুৰু ভাই উমলিছে ৰং মনে বৃন্দাবন। তোমালোক সঁচাকৈ মহাভাগ্যৱান। কংসৰ প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানক অথে দেখে যশোদাৰ কোলাত শুৱাই থৈ অহাৰ পাছতো ইমান দিনে যে ৰাম কানুৱে তোমালোকৰ চিহ্নটিৰ দেখিবলৈ পোৱা নাই। ইও তোমাৰ এই অনুগ্ৰহ নেকি ৰাজন? ব্ৰহ্মণি নকৰিবা শুনে, মনত ৰাখিবা বন্দী তুমি, তোমাৰ অপৰাধ অতি গুৰুতৰ। ইয়াৰ বাবে তোমাক মই কি শাস্তি বিধান কৰিব পাৰো তুমি জানা? তুমি মোক ভয় দেখুৱাইছা ৰাজন। শুনা, শাস্তিলৈ ভয় কৰাহেঁতেন এই বসুদেৱে প্ৰতিজ্ঞাবদ্ধ হৈ
যোগাৰ কৰা শৃংখল কৰি বসুদেৱ আজিৰ পৰা তুমি মুক্ত এয়া কিহৰ অভিনয় কংস? অভিনয় নহয় বছৰকৈ মুক্ত তুমি কিন্তু এই মুক্তিৰ বিনিময়ত থাকিবই চৰিত্ৰ বসুদেৱ ৰাম কানুক তুমি মথুৰালৈ আনি দিব তুমি তুমি মোক পুনৰ বহুৱালা ৰাজন, পুনৰ বহুৱালা। শুনাও কংস, ৰাম কানুক মথুৰালৈ ঘূৰাই আনিম বুলি ভাবি সেই বসুদেৱে যমুনাৰী গোকুললৈ যাত্ৰা কৰা নাছিল। তোমাৰ আবেগ মই অমান্য কৰিম মহাৰাজ। ইমান অহংকাৰ বসুদেৱক কাষলৈ লৈ সময়ত উচিত শাস্তিৰ বিধান কৰা সেই আদেশ মই পালন কৰিম কংস, মই পালন কৰিম। তুমি পাৰিবা উত্তৰ? নিশ্চয় পাৰিম কংস, নিশ্চয়। যোৱা তেন্তে উত্তৰ মথুৰাত মই ধনু যজ্ঞ কৰিছো এজন আৰু ৰাম কানুক লৈ আহিবা আৰু শুনাও নন্দৰাজকো নিমন্ত্ৰণ জনাও। সেই হব কংস। কালিলৈ প্ৰভাততে মই গোকুললৈ ৰাওনা কৰিম। মই এতিয়া আহিলোহে কংস, মই এতিয়া আহিলোহে। রাম রাম এইবার সাবধান এইখান বীরিন্দার বননি নহয় এইখান সুরক্ষিত মথুরা নগরী। আর ময়ূর পুতনা রক্ষী হও অকাহর কিংবা ভেনু কাহর এইবার তাহার ক্ষমতাত স্বয়ং মথুরাধিপতি সংহার। সেই কংসৰ বলি খালত চেষ্টাই মোৰ পাতি দিবলৈ লাহে